অৱসৰ গ্ৰহণ কৰি আছে, তো এই বিষয়ে আপুনি কিবা ক'ব? হয়, মই যোৱা ইংৰাজী 1980 চন হ'লেও প্ৰতিষ্ঠা, আনুষ্ঠানিক হিচাপে 81 চনৰ পৰাই এইখন বিদ্যালয়ত আছোঁ। ইমান দিন ধৰি আগতে স্কুলখন ভেঞ্চাৰ আছিল, মোৰ ঘৰ আছিল বদলিশ্বৰ। বহুত কষ্ট কৰি খোজকাঢ়ি বোকা পানী গচকি বিদ্যালয়ত আহিছিলোঁ। ইমান দিনে যি শিক্ষকত সঁচাকৈ এক আৱেগিক মুহূৰ্ত। এজন আদৰ্শৱান কৰ্মনিষ্ঠ সফল শিক্ষক হিচাপে শিক্ষকতা কৰি আজিৰ দিনটোত ছাৰে শিক্ষকতাৰ পৰা অৱসৰ ল'ব লগা হৈছে। এনে এজন সুদক্ষ শিক্ষকৰ অৱসৰে এই অঞ্চলৰ শৈক্ষিক সমাজকে ধৰি সকলো পৰ্যায়ৰ মানুহেই আজি ছাৰৰ কাৰণে চকুলো টুকিছে। একেৰাহে 1981 চনৰ পৰা 2023 চনৰ আজিৰ দিনটোলৈ ছাৰে এইখন বিদ্যালয়ত পাঠদান দিলে। তেখেতৰ বহুতো প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে আহি ছাৰৰ দুখৰ সমভাগী হৈছে। এইজন সুদক্ষ ব্যক্তিৰ প্ৰতি পৰম কৰুণাময় সৃষ্টিকৰ্তাৰ ওচৰত আশা কৰোঁ তেখেত দীৰ্ঘায়ু হওক, তেখেতৰ বাকী জীৱনৰ সময়ছোৱা অতি আনন্দৰে অতিবাহিত হওক। সুস্বাস্থ্য কামনা কৰিলোঁ, তেখেতৰ সুস্বাস্থ্য বৰ্তি থাকক, সদায় সুখী হওক, তাৰেই কামনা।